বন্ধু বান্ধৱীসকল মোৰ 2 নম্বৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম। মই আহিলো মেলা চাবৰ কাৰণে। মৰিগাঁও জিলাৰ অন্তৰ্গত তেতেলীয়া বৰঙাবাৰী গাঁৱত এখন ঐতিহাসিক মেলা। সেই মেলাখনৰ নাম হৈছে এশআহি মেলা। সেই মেলাখন চাব আহিলো। মোৰ লগতে বলক সকলোৱে চাওঁ। বন্ধু বান্ধৱীসকল মই আছো মৰিগাঁও জিলাৰ অন্তৰ্গত এশআহি মেলা চাব আহিলো। সেই মেলাৰ এশআহি বুলি কিয় কয় অকমান জানিম, ময়ো জানিম, আপোনালোকে জানিব। সেই মোৰ ভিডিঅ'টো চাই থাকিব দেই। কওকচোন বাৰু এশআহি মেলা বুলি কিয় কয়? সেই সময়ত মানে গোটেই আমাৰ ৰাইজৰ হেৰি এটা হেৰি নাছিল। এজন মানুহে মানে মেলাখন আৰম্ভ কৰিছে। তাৰ লগতে দৰবাৰতো লগ লাগি আসনৰ ব্যৱস্থা নাছিল হেতুকে এটা এশআহিতে গোসাঁই অনা হৈছিলে। এইটো কিমান বছৰ আগৰ কথা? এইটো 60-70 বছৰ। ধন্যবাদ থাকিলে। আমাৰ গাঁৱলীয়া মানুহখিনিয়ে যিহেতুকে পামত হাল মাৰি থাকে, হাল মাৰি যেতিয়া হাল উঠাই এই জেঠৰ সংক্ৰান্তিৰ দিনাখন আগদিনাখন গৰু গাই লৈ আহে, পিছদিনাখন তেওঁলোকে মিলি সকলোৱে লগ লাগি তাৰমানে গোসাঁই এজন উলিয়াইছে। তেতিয়া এইখিনি সময়ত আমাৰ এইবিলাক মানে গোসাঁই স্থাপনা হেৰি নাছিল। নোহোৱাৰ কাৰণে আমাৰ মানুহখিনিয়ে লগ লাগি এজন মানুহক মানে আগভাগ কৰাই তেখেতে তাৰমানে এশআহিতে গোসাঁই আনিছিল। সেইটো কাৰণে আমাৰ এই মেলাটোৰ নাম হ'ল এশআহি মেলা ন। ধন্যবাদ থাকিলে। সেই মেলাৰ মানে গোসাঁই এশআহিতে লৈ আহিছিলে। সেই এশআহিত লৈ অহাৰ সেই মানে বাপজনাৰ নামটো বাৰু মই নাজানো, নে আমাৰ বাপজনাই কব নামটো। তেওঁৰ নাম আছিল স্বৰ্গীয় বাপু সিং কলিতা। তাৰ লগত আছিলে দেবেন বৰা। এতিয়া এই দুজনে লগ লাগি আমাৰ এই মেলাৰ যি ঐতিহ্য মন্দিৰৰ মেলাটো ইয়ালৈ লৈ আহিছিলে। আৰু যিদিনাখন ইয়াত মই যেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছিলো, তেতিয়া মেলা যিদিনাখন উলিয়াইছিলে, উদয়ী পৰশু নামৰ এজন মহলদাৰে ইয়াতে আগত টেক্সিহে আছিল, এক টেক্সি মাছ উলিয়াই দিছিলে ৰাতিপুৱা 8টা বজাত মেলা খবৰ পায়। এই টেক্সি মাছ আমাৰ মানুহে খুব কম দামত কিনি আলহীসকলক ভোজন পাইছিল। আৰু ইয়াতে গোটেই আহি ৰাইজে একত্ৰিত হৈ তেতিয়া আমাৰ এই ৰাস্তা যিটো মেইন ৰাস্তাৰ পশ্চিমত এজোপা আহঁত গছ আছিলে। এই আহঁত গছজোপাৰ তলত আমাৰ সেই প্ৰথম মেলাটো তাত উলিয়াইছিলে। তাৰপিছত কিছু বছৰৰ পিছত আহি পেলাই এইখিনিত উলিয়াইছিলে ৰাস্তা ইপাৰ। ৰাস্তা সিপাৰৰ পৰা ইপাৰলৈ আনিলে আৰু ৰাস্তা ইপাৰৰ পৰা শেষত আহি আমাৰ ইয়াত প্ৰতিষ্ঠা। তেতিয়াৰ পৰা কেইবছৰমান হ'ল এনে অনুমান? তেতিয়া মই 60 চনত তৃতীয় শ্ৰেণীত পঢ়ি আছিলো। 60 চনৰ পৰা উলিয়াই আহিছে না? ইমানে আছিলে। ধন্যবাদ থাকিলে। বন্ধু বান্ধৱীসকল বলক আমি সকলোৱে একেলগে মেলা চাওঁগৈ। বন্ধু বান্ধৱীসকল মৰিগাঁও জিলাখন বিভিন্ন জনজাতি আৰু জনগোষ্ঠী গঠিত এখন জিলা। ইয়াত সময়ে সময়ে বিভিন্ন ঠাইত বিভিন্ন জাগাত উৎসৱ হৈ থাকে, আমি গম পাই থাকোঁ। বন্ধু বান্ধৱীসকল মৰিগাঁও জিলাৰ দুখন মেলাই ডাঙৰ হয়। এখন হ'ল বাঙিয়া মেলা আৰু এখন হ'ল এশআহি মেলা। বন্ধু বান্ধৱীসকল জেঠৰ 31 তাৰিখে এশআহি মেলা ওলায় আৰু বাঙিয়া মেলাখন ওলায় জেঠৰ 10 তাৰিখে। সকলোৱে আহিব চাই, বহুত ভাল লাগে চাই।